নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোকে মোৰ নতুন চেনেল এছ জেবৰালৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ, আপোনালোক যদি কোনোবা মোৰ চেনেলটোত প্ৰথম আহিছে দেই, কোনোবা প্ৰথম যদি আহিছে, পিছৰ অহাখিনি কৰা নাই কিন্তু আপোনালোক যদি কোনোবা মোৰ চেনেলটোত প্ৰথম আহিছে, তেন্তে মোৰ চেনেলটো প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰিব, একদম লাহেকৈ কৈছোঁ, লাইক কৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰিব, তেতিয়া নতুন নতুন ভিডিঅ' লৈ আহিম, তাৰ নটিফিকেশ্যন আগতীয়াকৈ পায়। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুকো যাৰা চাপাৰ কৰোঁ, টপিকটো মই পিছতে ক'ম দিয়ক। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি টপিকটো হৈছে যে কি ক'ম। তো আজি বন্ধুসকল আপোনালোকক মই অকণমান ৰাজনীতিৰ বিষয়ে কথা ক'বলৈ লৈছোঁ। তো বন্ধুসকল, ময়ো ৰাজনীতি মানুহ নহয়, আশা কৰোঁ আপোনালোকো ৰাজনীতি মানুহ, কিন্তু ৰাজনীতি মানে কি আৰু মানে অকণমান ৰাজনীতিৰ বিষয়ে কিবা এটা ক'ম। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ, ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য কোনোবা দিশত হওক, বা এতিয়া বিশেষ এটা পষ্ট ভাইৰেল হৈ পৰিছে। বস্তুটো হৈছে যে হিমন্ত মামা কিছুমান ভিডিঅ' টপিক হয়তো ওলাইছে, আপোনালোকে চাইছে, ময়ো চাইছোঁ, বা বহুতে চাইছে, কিন্তু কথাটো হৈছে মানে ভাইৰেল হৈ পৰিছে। তো বন্ধুসকল, তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মই আজি আপোনালোকক অলপ কথা ক'ম বুলি ভাবিছোঁ। তো বন্ধুসকল, কথাটো এনেকুৱা হৈছে, ৰাজনীতি হৈছে এটা বেলেগ বস্তু, এটা ব্লেক প্লেটফৰ্ম, য'ত আমি ঢুকি নাপাওঁ, আমাৰ জনসাধাৰণে ঢুকি নাপায়। কিন্তু আমাৰ জনসাধাৰণে কি হয়, এই ৰাজনীতিটো লেতেৰা বা কিবা বুলি তেওঁলোকে হেৰি কৰে। কিন্তু মই এইটো কথা ক'বলৈ নাযাওঁ, বা আজি যেনিবা ধৰি লওক এতিয়া বিজেপি চৰকাৰ, বিজেপিক বেয়া পালে নহ'ব, বা এতিয়া কংগ্ৰেছৰ চৰকাৰ, কিন্তু কংগ্ৰেছক বেয়া পালে নহ'ব। কিন্তু আপোনালোকে কি হয়, মানুহ বা কাক বেয়া পোৱাৰ অধিকাৰ নাই, কিন্তু আপোনালোকক নিৰ্বাচন বা চিলেকশ্যন কৰাৰ অধিকাৰ আছে। কিন্তু কথাটো হ'ল, এতিয়া বিজেপি চৰকাৰ, ছাপ'জ ভাবি লৈছোঁ মই যেনিবা কংগ্ৰেছৰ, কিন্তু মইতো এতিয়া বিজেপি চৰকাৰৰ তলতে হওক, বা যদি কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন, মই কংগ্ৰেছৰ চৰকাৰ তলতেতো চলিবলগীয়া হ'লহেঁতেন, বা চলাটো অইন কথা একো নাই, নীতি নিৰ্দেশনা সকলো গাইডলাইনৰ মতেতো আমি চলিব। তো বন্ধুসকল, তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আজি দুটামান কথা ক'ম। তো আপোনালোকে ভালকৈ কথাটো বুজিব, বিষয়টো বেছি বহলভাৱে নল'ব, মই আপোনালোকক শ্বৰ্ট ফৰ্মভাৱে ক'ম। তো বন্ধুসকল, আপোনালোকে অলপ গুৰুত্ব দিয়ক। কথাটো হৈছে, সেইসকল মানুহে যিসকলে ৰাজনীতি কৰিছে, আচলতে তেওঁলোক লেতেৰা নহয়, কাৰণ মই আপোনালোকক বুজাই দিছোঁ, তেওঁলোকে ইলেকশ্যন খেলিছে, ইলেকশ্যনত জিকিছে, আৰু তেওঁলোকে ৰাইজৰ জনসাধাৰণৰ কাম কৰিছে, আৰু তেওঁলোকে তাৰ অংশ দৰমহা হিচাপত বা বিভিন্ন ধৰণে পাইছে। কিন্তু তেওঁলোকে ৰাইজৰ কাম কৰিছে, একেবাৰে নকৰাকৈ থকা নাই। কিন্তু কি হয়, কিছুমান চৰকাৰ আহে, কিছুমান চৰকাৰ যায়, কিন্তু কিছুমান চৰকাৰে কাম আপোনাৰ বেছি কৰিব পাৰে, কিছুমানে কম কৰিব পাৰে, কিন্তু কাম কম বেছি পৰিমাণে কৰে। কিন্তু যেতিয়া ইলেকশ্যনৰ সময় আহে, তেতিয়া আমাৰ গাঁওবোৰীয়া অঞ্চলবোৰত কি হয়, মই আপোনালোকক এইটো কথা ক'বলৈ কৈছোঁ যে একেবাৰে ক্ল'জ ফ্ৰেণ্ড, একেবাৰে ধৰি লওক ক্ল'জ পৰিয়াল বা যিয়ে নহওক, সকলোবিলাক কি হয়, ইলেকশ্যন অহাৰ লগে লগে তেওঁলোক ভেদাভেদ কিছুমান সৃষ্টি হৈ যায়। তো সেইটোৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। ইলেকশ্যন আহিল, গুচি গ'ল, কিন্তু সেই মানুহসকল কি হয়, ইলেকশ্যন কেইদিন ইঘৰ মানুহৰ পৰা সিঘৰ মানুহলৈ নহা হয়, সিঘৰ মানুহৰ মাতবোল ইঘৰ মানুহৰ লগত নকৰা, তেনেকুৱা ধৰণৰ পৰিৱেশটো কোনে সৃষ্টি কৰে, আমাৰ গাঁও সমাজৰ ৰাইজে সৃষ্টি কৰে। সেইটো কেতিয়াও ওপৰ মহলত তেনেকুৱা ৰাজনীতি নহয়। ৰাজনীতিটো আচলতে লেতেৰা বুলি কয়, কিন্তু লেতেৰা আমাৰ এই জনসাধাৰণে কয়। কেনেকৈ কৰে মই আপোনালোকক কৈছোঁ শুনক। আমি ভোট দিছোঁ, ছাপ'জ তেওঁলোক নিৰ্বাচিত হৈ জিকিছে, কিন্তু তাৰ মাজত কাৰোবাৰ লগত কাজিয়া কৰি বা কিবা কিবি কৰি, এইবিলাক কৰি কোনো লাভ নাই। তো বন্ধুসকল, এইবিলাক পষ্টবোৰ দিছে, এইবিলাক যে ভাইৰেল হৈছে, এইবিলাক হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া নকৰা বুলি কোৱা নাই, কৰিছে, কিন্তু তেওঁক সমালোচনাটো কৰক। সমালোচনা কৰা এটা হেৰি আছে, বা তেওঁ ভাল কামো কৰিব পাৰে, বেয়া কামো কৰিব পাৰে, মই তাৰ ওপৰত কথা পাতিব নাযাওঁ। মই হিমন্ত বিশ্ব শৰ্মাৰ কোনো হেৰিও নহয়, বা মই দলৰ কোনো মানুহো নহয়। এতিয়া ধৰি লওক, হিমন্ত বিশ্ব শৰ্মাই কিবা কাম কৰিছে, তাত কিন্তু কথাটো হৈছে, ভাইৰেলটো অলপ বেলেগ ধৰণে হৈছে, কি মামা কিবা কিবি আবুল তাবুল ধৰণে। তো কি হৈছে, মই বস্তুটো অলপ চাইছোঁ, অলপ চালি জাৰি চাই আপোনালোকৰ কথাটো কৈছোঁ, আপোনালোকে বেয়া নাপাব, মই কোনো ৰাজনীতিক লৈ কোৱা নাই। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে, তেন্তে কি কৰিব বাৰু, এটা লাইক কৰিব প্লিজ। বহুত কষ্ট হয় এটা ভিডিঅ' বনাওঁতে। এটা লাইক কৰিব, আৰু ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু আপোনালোক যদি কোনোবা প্ৰথম আহিছে, আগতেও কৈছোঁ, যদি কোনোবা প্ৰথম আহিছে, তেন্তে মোৰ চেনেলটো প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকন প্ৰেছ কৰিব, যেতিয়া নতুন নতুন ভিডিঅ' লৈ আহিম, তাৰ নটিফিকেশ্যন আগতীয়াকৈ আপোনাৰ মোবাইলত ওপৰত যে ওলায় নটিফিকেশ্যন, তাত ধুনীয়াকৈ পাই যাব। তো বন্ধুসকল, সেইটো টিপি দিব, তেতিয়া মোৰ ভিডিঅ'টো শ্ব' হ'ব, আৰু লগতে মোক আকৌ লাইক কৰিব সেইটো ভিডিঅ'। তো বন্ধুসকল, এতিয়া যদি ভিডিঅ'টো চাই আছে আপুনি, তেন্তে প্লিজ লগতে লাইক এটা কৰিয়ে দিয়ক। তো বন্ধুসকল, আজিলৈ বাই।